আমি এনেকুৱা এটা পৃথিৱীত বাস কৰি আছো যোনটো পৃথিৱীত মানুহৰ মানৱতা বস্তুটো নোহোৱা হৈ গৈছে। আপোনালোকক কাটৰ বাবে অনুৰোধ কৰিছো, আপোনালোকে বেছি নালাগে, আপোনালোকে 5 টকা 10 টকা যিমানে পাৰে এটা সহায়, এটা আৰ্থিক সহায় এওঁলোকক কৰক। এই যুৱতীজনীক বচোৱাৰ দায়িত্ব আপোনালোকৰ হয়, এই ছোৱালীজনীৰ চিকিৎসাৰ দায়িত্ব আপোনালোকৰ হয়। আপোনালোকে এই দুখীয়া দৰিদ্ৰ মানুহসকলক যদি কাষত আপোনালোকে থিয় দিব নোৱাৰে তেতিয়াহ'লে কিহৰ মানৱতা? আমি এনেকুৱা এটা পৃথিৱীত বাস কৰি আছো যোনটো পৃথিৱীত মানুহৰ মানৱতা বস্তুটো নোহোৱা হৈ গৈছে। নমস্কাৰ, পুনৰ মই উপস্থিত হৈছোঁ শ্বহীদা খাতুন নামৰ যিগৰাকী যুৱতী আছিলে সেই যুৱতীৰ ঘৰত। যোৱা 5 এপ্ৰিলত আমি এটা ভিডিঅ' বনাইছিলোঁ শ্বহীদা খাতুনক লৈ কিনে। শ্বহীদা খাতুনৰ অৱস্থা বহুতে বেয়া। আজি মই ইয়াত আহি কিনে মোৰ চকুৰ পানী মই ধৰি ৰাখিব পৰা নাই। আৰু সেই দৃশ্য যদি আপোনালোকক দেখাওঁ তেতিয়াহ'লে আপোনালোকে ক'ব এই শ্বহীদা খাতুন নামৰ ছোৱালীজনীৰ কি অৱস্থা বৰ্তমান। আৰু সেই শ্বহীদা খাতুন নামৰ ছোৱালীজনীৰ ওচৰত মই বৰ্তমান উপস্থিত আছোঁ। আৰু আপোনালোকে চাব পাৰে শ্বহীদা খাতুন বৰ্তমান মৃত্যুৰ সৈতে যুঁজি আছে। আপোনালোকক কৈছিলোঁ যে এক টকা কৰি আপোনালোকে সহায় কৰক বুলি, কিন্তু আপোনালোকে সহায় কৰিছে, কিন্তু আপোনালোকে যিমান সহায় কৰিছে এই সহায়ত এই শ্বহীদা খাতুনৰ এদিনৰ খোৱাৰ ব্যৱস্থাটো নহ'ব। আপোনালোকক মই কাটৰ বাবে অনুৰোধ কৰি কৈছিলোঁ যে আপোনালোকে 1 টকা কৰি আপোনালোকে সহায় কৰক। এই শ্বহীদা খাতুন নামৰ যিগৰাকী যুৱতী আছে এই যুৱতী যাতে আমি উন্নত মানৰ চিকিৎসা কৰাব পাৰোঁ। যিখিনি সহায় কৰিছে যথেষ্ট সহায় কৰিছে। যি পইচা আপোনালোকে সহায় কৰিছিলে আপোনালোকৰ ধন আজি মই লৈ কিনে শ্বহীদা খাতুন নামৰ এই যুৱতীগৰাকীৰ ওচৰত মই আহিছোঁ। আৰু বৰ্তমান মোৰ হাতত আছে 1900 টকা। বহুতে আপোনালোকে সহায় কৰিছে, কিন্তু আজি মোৰ হাতত 1900 টকা আছে। আজি আপুনি নিজে কওক 1900 টকা দি এই যুৱতীগৰাকীৰ কি চিকিৎসা হ'ব আপুনি এবাৰ বিবেচনা কৰক। আৰু মই এই পইচাটো মই শ্বহীদা খাতুন নামৰ এই যুৱতীৰ হাতত মই উঠাই দিছোঁ। আজি অসমৰ ৰাইজে যি আপোনাক সহায় কৰিছে এই সহায়ৰ বিষয়ে আপুনি কি ক'ব? কিছু সাহায্য মেশিনে তুলে চিকিৎসা করতে অবস্থা খারাপ বুঝলাম। আর এই সাহায্যটা পাই আপনি খুশি আছেন না? খুশি আছি। আর এই পয়সাটা দেন চিকিৎসা হইব বলে আপনি ভাবছেন এটা? না, আমার এই চিকিৎসা হইতো না। হয়, বহুতে কৈছিলে যে এই যুৱতীগৰাকী কি বেমাৰ হৈছে আৰু তেওঁৰ হাড়ৰ কিবা প্ৰব্লেম আছে আৰু তেনেকুৱা উন্নত মানৰ চিকিৎসা এতিয়ালৈকে কৰোৱাও হোৱা নাই, বেমাৰ এতিয়ালৈকে ধৰিব পৰা নাই। আৰু বৰ্তমান আমি এটা প্ৰচেষ্টা চলাইছিলোঁ যে আমাৰ এই ভিডিঅ'ৰ জৰিয়তে যাতে আমি উন্নত মানৰ চিকিৎসা কৰাব পাৰোঁ আৰু আমি যাতে এই যুৱতীজনীক যাতে ভাল আমি সুস্থ কৰি তুলিব পাৰোঁ। কিন্তু আপোনালোকৰ যি সঁহাৰি, এই সঁহাৰিয়ে এই যুৱতীজনীৰ যে উন্নত মানৰ চিকিৎসা হ'ব আপুনি এবাৰ বিবেচনা কৰি চাওক। 1900 টকা আজি হাতত আহি পাইছে। এই 1900 টকা দি যে উন্নত মানৰ চিকিৎসা হ'ব আপুনি এবাৰ বিবেচনা কৰি চাওক। তো মই অসমৰ ৰাইজক কাটৰ বাবে হাত জোৰ কৰি পুনৰ মই অনুৰোধ কৰিছোঁ যে আপোনালোকে অলপ সহায় কৰক যাতে এই যুৱতীজনীৰ যাতে উন্নত মানৰ চিকিৎসা কৰাব পাৰোঁ। তো পোনে পোনে আমি যাবৰ কাৰণে চেষ্টা কৰিম শ্বহীদা খাতুন নামৰ যিগৰাকী যুৱতী আছে যুৱতীগৰাকীৰ মাতৃৰ কাষত। আজি দেখা গৈছে অসমৰ ৰাইজে আপোনালোকক যথেষ্ট সহায় কৰিছে। 1900 টকা ইতিমধ্যে মোৰ হাতত আহি পাইছে। তো এই বিষয়ে আপুনি কি ক'ব যে অসমৰ ৰাইজক কি আহ্বান জনাব যে আৰু পইচা লাগে বা আৰু উন্নত মানৰ চিকিৎসা কৰিব হ'লে কিমান টকাৰ প্ৰয়োজন হ'ব? কমচে কম 4-5 লাখ টকাৰ আমাৰ এটা প্ৰয়োজন হয়। তো আপুনি এই বিষয়ে অসমৰ রাইজক আপনি কি কব? বুঝলাম বেশি একটা চিকিৎসা যদি পয়সা করে পাইতাম তো চিকিৎসা করতাম, তারে দেওয়া না পাইলামই না। অত টেহা 1900 টেহাটা কি চিকিৎসা করবো আমি, যেটা চিকিৎসা হইব নাকি না আরো বেড়ে যদি অনুরোধ করে করতেছি বেড়ে যদি সহায় করে দিত তো কিছু একটা চিকিৎসা করতাম। সবই সহায় দিত করতে দিলে সহায় দেওয়া। আজি আপুনি বিশ্বাস কৰক মই ইয়াত অহাৰ পিছতে মই যোৱা 5 এপ্ৰিলত যেতিয়া মই আহিছিলোঁ এই শ্বহীদা খাতুন মোটামুটি সুস্থই আছিলে, কিন্তু বৰ্তমান দেখা গৈছে আজি এই কেইদিনৰ ভিতৰতে শ্বহীদা খাতুন নামৰ এই যুৱতীগৰাকীৰ অৱস্থা একদম সংকটজনক বুলি ক'ব পাৰোঁ। আজি আমাৰ অসমৰ কিমান মানুহ আছে, এই মানুহসকলে যদি 5 টকা 10 টকা কৰি যদি আজি এই ছোৱালীজনীক যদি দিব পাৰিলে হয় তেতিয়াহ'লে উন্নত মানৰ আজি চিকিৎসা কৰাব পাৰিলোঁ হয়। মই আপোনালোকক কাটৰ বাবে মই অনুৰোধ কৰিছোঁ যাতে আপোনালোকে 5 টকা 10 টকা অন্তত আপোনালোকে যিমান পাৰে আপোনালোকে এই ছোৱালীজনীক সহায় কৰক, নহ'লে এই যুৱতীজনী লাহে লাহে মৃত্যুৰ মুখলৈ গৈ আছে। এটা সময়ত তেওঁৰ অৱস্থা কেনেকুৱা হ'ব মই সেয়া কল্পনা কৰিব পৰা নাই। আজি মই ইয়াত অহাৰ পিছতে মই চকুৰ পানী ধৰি ৰাখিব পৰা নাই। আপোনালোকক কাটৰ বাবে অনুৰোধ কৰিছোঁ আপোনালোকে বেছি নালাগে, আপোনালোকে 5 টকা 10 টকা কৰি আপোনালোকে সহায় কৰক যাতে এই যুৱতীজনীক আমি সুস্থ এটা জীৱন ঘূৰাই দিব পাৰোঁ। মই পোনে পোনে মই যাব বিচাৰিম এই গাঁৱৰ মুৰব্বী তথা আমাৰ যুৱক ভাই বন্ধুসকল আছে। তো
খুৰা যে এই ছোৱালীজনীৰ যি অৱস্থা আমি দেখা পাইছোঁ, বহুত সংকটজনক অৱস্থা, বহুত বেয়া অৱস্থা আমি চাইছোঁ। এই বিষয়ে আপুনি অসমৰ ৰাইজক আপুনি কি আহ্বান জনাব, কি ক'ব? আমি আর কি কই এমন বেজি কিছু একটা সাহায্য দিত, সে চিকিৎসা মানে করুন দিত। আমাৰ বৰ্তমান এই বৰগলি ২ নং বৰগলিৰ ৰাইজে কিমান সঁহাৰি দিছে এই ছোৱালীজনীক? ৫,০০০ টাকা দিচ্ছে বরগুলি মানছে, ৫,০০০ টাকা চিকিৎসা হইতেছে না। মাত্ৰ আমাৰ এই ২ নং বৰগলিৰ ৰাইজে ৫-৬ হাজাৰ টকা আৰ্থিক এটা সহায় কৰিছে। এই সহায়ত ৫-৬ হাজাৰ টকাটো একো নহয়, আপোনালোকে জানে। আৰু বৰ্তমান মোৰ হাতত ১৯০০ টকা আছে। মই ১৯০০ টকা আজি এই যুৱতীজনীৰ হাতত মই উঠাই দিছোঁ। কিন্তু এই ১৯০০ টকা দিয়া যে চিকিৎসা হৈ যাব বুলি আপুনি ভাবিছে নেকি? কিমান টকাৰ প্ৰয়োজন? এই ছোৱালীজনীক যদি চিকিৎসা কৰাব যাওঁ, কিমান টকাৰ প্ৰয়োজন আপুনি অসমৰ ৰাইজক জনাই দিয়ক। তেতিয়াহ'লে অসমৰ ৰাইজে যিমানে সহায় কৰে, কিবা এটা হ'লেও আমি চেষ্টা কৰি চাব পাৰোঁ। ৪-৫ লাখ টকা মান লাগিবই চিকিৎসা কৰোঁতে। আৰু আগতে আপোনালোকে কৰাইছোঁ। ডক্টৰ দেখাইছিলে নে? দেখাইছিলোঁ ডক্টৰ, কোন জেগাত দেখাইছিলে? কোন ডক্টৰ দেখাইছিলে? তেজপুৰ মেডিকেলত দেখাইছিলোঁ। তেজপুৰ যোনটো টুমুকি মেডিকেল, টুমুকি মেডিকেলত। আচ্ছা, এই ছোৱালীজনী এতিয়া আপোনালোকে কি ভাবিছে? আগন্তুক দিনত আপোনালোকে কেনেকুৱা ধৰণৰ চিকিৎসা কৰাব বুলি ভাবিছে? ভাবিছোঁ কি তাৰ পৰা কৈছে যে গুৱাহাটীত লৈ যাবলৈ, গুৱাহাটীলৈ যদি লৈ যাওঁ তাত কি হয় আৰু যি মানুহে সহায় কৰে, সহায় কৰোঁতে যদি ভালদৰে সুস্থ হয়, হয়, সেইটোৱে আমি বিচাৰিছোঁ যে অসমৰ ৰাইজে সহায় কৰিব। ৰাজ্যক সহায় কৰিবলৈ। এই শ্বহীদা খাতুন নামৰ যুৱতীগৰাকীৰ পৰিয়ালে এটা আশা মনত লৈ কিনে বহি আছে যে অসমৰ ৰাইজে অলপ সহায় কৰিব আৰু এই ছোৱালীজনীৰ ভাল এটা উন্নত মানৰ চিকিৎসা কৰিব। আৰু মই আপোনালোকক কাটৰভাৱে মই অনুৰোধ কৰিছোঁ, এই ছোৱালীজনীৰ যাতে ভাল এটা উন্নত মানৰ চিকিৎসা কৰিব পাৰোঁ, আপোনালোকে ব্যৱস্থা কৰি দিয়ক। আৰু এটা ডাঙৰ কথা যে এই ছোৱালীজনীৰ বৰ্তমান বয়স ৩০ৰ পৰা ৩৫ বছৰ বয়স হৈছে। আৰু এই বয়সত জন্ম লোৱাৰ পিছৰ পৰাই কমচে কম ৬-৭ মাহ পিছৰ পৰাই এই ছোৱালীজনীৰ অৱস্থা একেবাৰে বেয়া, বেমাৰ আৰু এতিয়ালৈকে বেমাৰতে পৰি আছে, বিচনাত পৰি আছে, খোজকাঢ়িব পৰা নাই। আৰু লগতে তেওঁ একো খাব পৰা নাই। আজি আপুনি এই ছোৱালীগৰাকী বা এই যুৱতীগৰাকীৰ অৱস্থা আপুনি চাই কিনে আপোনাৰ চকুৰ পানী ওলাই যাব। আৰু মই আপোনালোকক প্ৰথমে কৈছোঁ, মই চকুৰ পানী ধৰি ৰাখিব পৰা নাই। আজি মই ইয়াত আহি কিনে এই যুৱতীগৰাকীৰ ওচৰত আহি কিনে মই একদম চকুৰ পানী ধৰি ৰাখিব পৰা নাই। গাঁওবাসীয়ে আফচোচ কৰিছে। আৰু আমি ৫ এপ্ৰিলত এটা ভিডিঅ' বনাইছোঁ। সেই ভিডিঅ'ৰ জৰিয়তে আমাৰ ১৯০০ টকা আহিছিলে। সেই ১৯০০ টকা আমি যুৱতীগৰাকীৰ হাতত উঠাই দিছোঁ। আৰু আগন্তুক দিনত মই আশা কৰোঁ আপোনালোকে কমচে কম ৪-৫ লাখ টকাৰ যাতে এটা আপোনালোকে আৰ্থিক সহায় কৰে এই দুখীয়া দৰিদ্ৰ পৰিয়ালটোক, যাতে এই ছোৱালীজনীৰ অন্ততঃ ভাল এটা উন্নত মানৰ চিকিৎসা কৰাব পাৰোঁ। আপোনালোকক ভৰিত ধৰি কিনে মই কাটৰভাৱে আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে যদি আপুনি ১ টকা যদি সহায় কৰিব পৰা নাই, তথাপি আপোনালোকে কি কৰিব, এটা ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিয়ক, যাতে আপোনাৰ এটা ভিডিঅ' শ্বেয়াৰৰ ধাৰাতে যাতে এই ছোৱালীজনী এটা প্ৰাণ ৰক্ষা পায়, এই ছোৱালীজনী প্ৰাণ ৰক্ষা পায়, এই ছোৱালীজনী যাতে উন্নত মানৰ চিকিৎসা কৰিব পাৰে। আপোনালোকক মই ভৰিত ধৰি কিনে মই কাটৰভাৱে অনুৰোধ কৰিছোঁ, আপোনালোকে যাতে অন্ততঃ এটা শ্বেয়াৰ মাৰি দিয়ে, যাতে এই ছোৱালীজনী যাতে আকৌ পুনৰ যাতে ভাল এটা সুস্থ জীৱন ঘূৰাই পায়।